আসসালামু আলাইকুম গুড মৰ্ণিং স্লিপটো দেখি গম পাইছে চাগে ৰাতিপুৱাই হস্পিটেল ওলালোহি ৰাতিৰ পৰা বুকুৰ বিষত শুব পৰা নাই উশাহ ল'ব পৰা নাই আৰু 4টামান বজাৰ পৰা বেছি হৈছিলে সো মাহী আহিলে আৰু লগৰ কেজনী লগ লাগি হস্পিটেল লৈ আনিলে ইনজেকচন দিছে আৰু ঔষধ লিখি দিছে আৰু গোটেই দিনটো শুইছো ৰাতি হৈ গ'ল এনেকৈ লাইট লগাই শুইয়ে আছে জাস্ট গেছৰ প্ৰব্লেম হৈছিল এটা দিন হেদালো এনেকৈ গুড মৰ্ণিং আকৌ আজি নেক্সট ডে হোষ্টেলত অহাৰ পিছত অলপমান ভাল পাইছো আৰু শুতে মুখ চুখ ফুলি গৈছে গা পা ধুই আহিলো আজি ক্লাছলৈ যামেই আৰু এসাইনমেন্ট এটা বাকি আছিল অলপ কৰি ললো তাৰ পিছত এয়া সালাড বনাইছো মান ধনিয়া পাতো দিছো আজি ৰাতিপুৱাৰ সাজত পুৰা সালাড দি খাই যাম আৰু এয়া ৰাতিপুৱাৰ সাজত জানেই আৰু দাইল আৰু আলুহে হয় ঘৰৰ পৰা কুমলীয়া ভোল দুটামান লৈ আহিছো যিহেতু পিটিকা খাম আৰু দুপৰীয়া সাজত ইমান ভালকে নিদিয়ে ভাজি অলপ দিয়ে দাইল অলপ দিয়ে আৰু ভোল পিটিকা কৰিলো এয়া আজি দুপৰীয়া সাজত আজি ভিডিঅ' ইমানে ভিডিঅ'টো ভাল পালে লাইক কৰিব বাই বাই খুদা হাফিজ